জিলাখন পুৰা সম্পূৰ্ণৰূপে যিদৰে স্তব্ধ হৈছে, দোকান পোহৰ যিমানখিনি আছে ভিতৰুৱা মই আপোনালোকক দেখুৱালোঁ, সম্পূৰ্ণৰূপে কিন্তু ব্যৱসায়ৰ পৰা জনসাধাৰণ বিৰত আছে। সন্মানীয় ৰাইজ, জুবিন গাৰ্গ আমাৰ মাজত নাই। যিহেতু জুবিন গাৰ্গৰ অকাল মৃত্যুত গোটেই অসমবাসীয়ে শোক প্ৰকাশ কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ঠিক সেইদৰে আমিও আমাৰ হোজাই জিলাৰ পৰা তেখেত আত্মাৰ সদ্গতিৰ কাৰণে আমিও হোজাই জিলাৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ হোজাই জিলাত জুবিন গাৰ্গৰ মৃত্যুত যিহেতু তেখেতক আকস্মিক অকাল মৃত্যুৰ কাৰণে মৰ্মাহত গোটেই অসমবাসী। আৰু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল, যিজন ব্যক্তি কোনো ধৰণৰ উচ্চ নিচ জাতিভেদ প্ৰথা একো ৰখা নাছিল। সেইকাৰণে তেওঁৰ প্ৰতি অসমত বাস কৰা বিভিন্ন ধৰণৰ জাতি ধৰ্মাৱলম্বী লোকসকলে তেখেতক ভাল পায়। তেখেত এজন অসমৰ নয়নমণি বুলি ক'ব লাগিব আমাক। গতিকে এনে এজন ব্যক্তিৰ আকস্মিক মৃত্যুত গোটেই অসমবাসী ৰাইজে শোক প্ৰকাশ কৰিছে। বৰ্তমান আমি আছোঁ আমাৰ হোজাই জিলাৰ একেবাৰে মাজমজিয়াত মেইন ৰোডৰ ওচৰত। তো আপোনালোকে দেখি পাইছে সমূহ যিখিনি দোকান পোহৰ আছিল, ব্যৱসায় প্ৰতিষ্ঠা আছিল, সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছে। আৰু ৰাইজসকলে সম্পূৰ্ণৰূপে তেখেতসকলৰ ব্যৱসায়ৰ পৰা বিৰত আছে। তেখেতসকলৰ যিটো ভালপোৱা, মৰম, শ্ৰদ্ধা আছিল জুবিন গাৰ্গৰ প্ৰতি, সেইটো সম্পূৰ্ণৰূপে ব্যক্ত হোৱা বুলি পৰিগণিত হৈছে। আপোনালোকে দেখিছে যিবোৰ দোকান পোহৰ আছিল আমাৰ হোজাই জিলাৰ যিটো মেইন টাউন হয়, একদম আপোনালোকে দেখিছে সন্মুখত গ'লে পুলিচ পইণ্ট, আৰু পুলিচ পইণ্টৰ ওচৰৰ পাছৰত যিমানবোৰ দোকান আছে সম্পূৰ্ণ দোকানবোৰ কিন্তু বন্ধ হৈ আছে বৰ্তমান। আৰু দেখুৱাম, মই ভিতৰ ফালে গৈ পেলাই আপোনালোকক দেখুৱাম এই দোকান পোহৰবোৰৰ পৰা ব্যৱসায় কৰা লোকসকল কিন্তু সম্পূৰ্ণৰূপে বিৰত আছে তেওঁলোকৰ ব্যৱসায়ৰ পৰা। কাৰণ যিহেতু আমাৰ অসমৰ কাৰণে তেখেত এজন সম্পদ আছিল, অসমৰ কাৰণে তেখেত এজন ধন্যবান্য ব্যক্তি আছিল। এজন গায়কেই নহয়, তেখেত এজন সমাজকৰ্মী আছিল, আমাৰ কাৰণে প্ৰেৰণা স্বৰূপ আছিল, যাৰ কাৰণে আমি সকলোৱে মন প্ৰাণ ভৰি তেখেতক ভাল পাইছিলোঁ। আৰু এনেকুৱা এজন ব্যক্তি যেতিয়া আমাৰ পৰা বিদায় ল'লে, সঁচাকৈয়ে হৃদয়ত মনত আঘাত পাইছোঁ। আৰু যাৰ কাৰণে আমি আমাৰ প্ৰত্যেক দিন সংলগ্ন হৈ থকা কৰ্মৰ পৰা আমি বিৰত আছোঁ। যিমান